চৈফুল দা কোনোবা এনেকুৱা যদি ভঙা চিঙা কেক লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে মোক হয় নাই Happy birthday to you. Happy birthday to you. হেল্ল' এভৰিৱান আৰু আজি আমাৰ মিষ্টাৰ বৰ্ডলৈ জন্মদিন হয় আপোনালোকে বাৰ্থডে এইটো ব্লগ দুদিন পিছতো পাব পাৰে বাট আজি 18 ছেপ্টেম্বৰ হয় আৰু আজি ব্লগটো বনোৱা হৈছে যিহেতু এডিট কৰোঁতে টাইম লাগে চ' অকণমান লেটো হ'ব পাৰে আৰু এতিয়া আমি অকণমান মন্দিৰলৈ যাবলৈ ওলাইছোঁ পূজা এভাগ দিয়া হওক বুলি এয়া আমি লংকেশ্বৰ থকা লংকেশ্বৰ ধামলৈ পালোহি আৰু আমি এতিয়া পূজা ভাগ দি লওঁ ভৰি হাত ধুই পেলাই আৰু এয়া এতিয়া আমি মন্দিৰৰ পৰা যাব ওলাইছোঁ বাইকখন পাৰ্কিঙৰ পৰা লৈ পেলাই আৰু এতিয়া আমি VIP থকা DC মাৰ্টত সোমাইছোঁ কেইটামান বস্তু ল'বলগীয়া আছে আমাৰ এয়া চানা আমাৰ ঘৰলৈ দি দিয়ক কেকটো হেণ্ডমেড হয় কৈ দিয়া কেনেকুৱা হৈছে ধুনীয়া আছে ঠিক আছে বুঢ়া হলো কি হ'ব উপায় নাই হাই কৈ দিয়া হাই হাই এইয়া বেলা খাবৰ কাৰণে ৰেডি বেলা ৰেডি হৈ আছে বুজিছেনে ৰেডি তাই এয়া ইয়াতে মাটন আছে এয়া পোলাও মই ভাত পাৰি আছো এইয়া এইয়া দিয়া আৰু বাকী খেৰটো আৰু এই লৈ আহা চালাড এয়া ক্ষীৰ এয়া আমি পিছত খাম ভাত খাওঁ পিছত এতিয়া খাই লওঁ ময়ো এয়া আমাৰ বেলাই খাইছে এতিয়া আমি মুভি চাবলৈ আহিছোঁ মুভিখনৰ নাম কি আছিলে প্ৰেম গীত মুভিখনৰ নাম হ'ল প্ৰেম গীত পাৰ্ট 3 বৰ ধুনীয়া হয় হেনো বা মোক কেমেৰা ঘূৰাবলৈ দিয়া এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই বাৰু ৰৈ আছে प्रेम हमेशा प्रयास मेरा होता था और निशाना तेरा
মুভিখন গোটেইখিনি ক্লিপ দিয়া পচিবল নহয় চ' যিখিনি ক্লিপ মানে ভাল লাগিছিলে যিখিনি মমেণ্ট ভাল লাগিছিলে সেইখিনিহে কেপচাৰ কৰি পেলাই আপোনালোকৰ কাৰণে আগবঢ়াই দিছোঁ আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু এইখিনিতে মানে অডিঅ' মিউট কৰি দিয়া হৈছে কাৰণ কপিৰাইট লাগিব পাৰে আপোনালোকে সকলোৱে জানে আৰু আজিৰ বাৰ্থডে ব্লগটো ইমানতে সামৰিছোঁ আৰু আপোনালোকে যদি আমাৰ চেনেলটো চাই ভাল পায় তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব